বিজেপি নেতার বাসগৃহত সন্ত্রাসবাদীর আক্রমণ, গুরুতরভাবে আহত এজন। জম্মু কাশ্মীরের বিজেপি নেতার বাসগৃহত আক্রমণ। শ্রীনগরের নওগাঁ মসজিদ বিজেপি নেতা আনোয়ার খানের বাসগৃহত সন্ত্রাসবাদীর আক্রমণ। এই আক্রমণত গুরুতরভাবে আহত হয়েছে এজন লোক। ইতিমধ্যে আরক্ষী উপস্থিত হয়েছে বিজেপি নেতাজনের বাসগৃহত। একটা বিগ ব্রেকিং নিউজ। লুরিনজ্যোতি গগৈর মাতৃর মৃত্যু। লুরিনজ্যোতি গগৈর মাতৃ দুলু গগৈর মৃত্যু। উচ্চ রক্তচাপত আক্রান্ত হয়ে চিকিৎসাধীন হয়ে আছিল তেও। নিশা 10:45 বজাত হে নিশ্বাস ত্যাগ করে লুরিনজ্যোতি গগৈৰ মাতৃয়ে। ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পাতালত হে নিশ্বাস ত্যাগ কৰে লুৰিনজ্যোতি গগৈৰ মাতৃয়ে। 29 মাৰ্চত চিকিৎসালয়লৈ নিয়া হৈছিল গগৈৰ মাতৃ। দুলীয়াজান আৰু নাহৰকটীয়াত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে লুৰিনজ্যোতি গগৈয়ে। নিৰ্বাচনৰ মাজতে এনে এক দুখবৰ আহি পৰিছে। জিতু গোস্বামীৰ হৈ দন বিলাবলৈ যাওঁতে আবদ্ধ যুৱকক পলুৱাই নিলে আন এদল সমৰ্থকে। বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত চাহ বাগিচা এলেকা কুণ্ডলী গমেৰী আটিত ভোটাৰৰ মাজত বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ ভোটাৰৰ ৰাইজক ধন বিলাবলৈ যোৱা অৱস্থাত এখন গাড়ীৰে সৈতে বিজেপি প্ৰাৰ্থীৰ সোঁহাত মানিক চৰকাৰ নামৰ লোকজনক একাংশ লোকে বিয়লি হাতেলোতে টকা আবদ্ধ কৰে। পিছত ঘটনাটো সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় যদিও আৰক্ষী গৈ পোৱাৰ পূৰ্বে জিতু গোস্বামীৰ নেতৃত্ব আন এখন গাড়ীৰে যোৱা এদল লোকে আবদ্ধকাৰী লোকসকলক ঠেলাগটা কৰি গাড়ীসহ মালিক চৰকাৰলৈ তাৰ পৰা উদাও হয়। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে আৰু বিষয়টো সন্দৰ্ভত ইতিমধ্যে প্ৰশাসনক অৱগত কৰা হৈছে। সমষ্টিৰ বিভিন্ন স্থানত গাড়ীৰে কঢ়িয়াই নিয়ে জিতু গোস্বামীৰ সমৰ্থকে তেওঁৰ হৈ বিলাতী সুৰাৰ কাৰ্টন নিৰ্বাচিত স্থানত নমাই থোৱা যোৱা বুলিও অভিযোগ উঠিছে। তেনে এখন গাড়ী উৰিয়া গাঁৱৰ পৰা ৰাইজে আবদ্ধ কৰিবলৈ খেদে যদিও আবদ্ধ কৰিব নোৱাৰিলে। কোকৰাঝাৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গ্ৰীণফিল্ডত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। নিৰ্বাচনী বিশাল জনসভাত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, বিটিচিৰ পৰিষদসকল, UPPLৰ প্ৰাৰ্থীসকল উপস্থিত থাকিব। এইবাৰৰ নিৰ্বাচন মহাজোঁট আৰু ডবল ইঞ্জিনৰ মাজৰ যুঁজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ। কোকৰাঝাৰৰ গ্ৰীণফিল্ডত নিৰ্বাচনী সভা সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। UPPLৰ 3জন প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মোদীৰ। নিৰ্বাচনী প্ৰচাৰৰ পৰা কংগ্ৰেছক পুনৰ আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সকলো জনগোষ্ঠীৰ বাবে বিজেপি চৰকাৰে কাম কৰিছে। সকলো জনজাতিক সমমৰ্যাদা প্ৰদান কৰিছে বিজেপিয়ে। এই নিৰ্বাচন মহাজোঁট আৰু ডবল ইঞ্জিনৰ মাজৰ যুঁজ। শান্তি, প্ৰগতি আৰু সুৰক্ষা বিজেপিৰ মূল মন্ত্ৰ। বড়ো জাতিক উপযুক্ত মৰ্যাদা প্ৰদান কৰিছে বিজেপি চৰকাৰে। ব্ৰিটিছি নিৰ্বাচনৰ দৰে বিধানসভাৰ নিৰ্বাচনতো বিজেপিক সহযোগৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু এটা বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড আৰু পান কাৰ্ড সংযোগ কৰাৰ আজি 31 মাৰ্চ তাৰিখ অন্তিম সময়সীমা আছিল। কিন্তু পিছে অন্তিম মুহূৰ্তত পুনৰ সময়সীমা বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে পান কাৰ্ড আৰু আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ ঘোষণা কৰে। অন্তিম সময়সীমা উকলি যোৱাৰ মাত্ৰ এঘণ্টা সময়সীমা বাকী থকা অৱস্থাত এই কথা সদৰি কৰে। 30 জনলৈ বৃদ্ধি হৈছে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাৰ সময়সীমা। পূৰ্বে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংকৰ বাবে 31 মাৰ্চ ধাৰ্য কৰা হৈছিল। এতিয়া 30 জুন নিশা 12 বজালৈ বৃদ্ধি কৰা হৈছে। কৰোনাৰ সময় পাবেই পুনৰ সময়সীমা বৃদ্ধি বুলি ঘোষণা কৰে কেন্দ্ৰই। উল্লেখযোগ্য যে আজি অন্তিম দিন। অন্তিম সময়সীমা থকাত বহু ভিৰ লাগে ৱেবছাইটত, যাৰ বাবে কিছু সময় পিছে ৱেবছাইট ক্ৰেছ হৈ যায়। অহা 6 এপ্ৰিলত তৃতীয় পৰ্যায়ত সৰুক্ষেত্ৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অন্য সমষ্টিৰ নিচিনা সৰুক্ষেত্ৰী সমষ্টিত গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ। AIUDF দলৰ কাৰ্যালয় স্থাপন কৰা কাৰ্যত সৰব হৈ পৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰী। নেত্ৰীগৰাকীয়ে IMDT আইনৰ ফলত সৃষ্টি হোৱা AIUDF দলৰ বিচাৰধাৰাক জাতিদ্ৰোহী আখ্যা দিয়ে। লগতে যিসকল অসমীয়া হত্যাকাৰী AIUDF দলৰ কাৰ্যালয় স্থাপন কৰিছে তেওঁলোককো জাতিদ্ৰোহী আখ্যা দিয়ে কল্পনা পাটোৱাৰীয়ে।